গৌৰৱ গগৈৰ পৰা শিকিবলগীয়া আৰু জানিবলগীয়া তিনিটা কথা। যদি এই তিনিটা কথা আপুনি মনত ৰাখে আৰু এই তিনিটা কথা যদি আপুনি জানে, নিজৰ কাৰণে আপোনাৰো লাভ হ'ব, মোৰো লাভ হ'ব। মোৰ ব্যক্তিগত মন্তব্যটো মই আপোনালোকক প্ৰকাশ কৰিম। গৌৰৱ গগৈ জিকাটো অসমৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আছিলে আৰু কেৱল যোৰহাটৰ বাবে এই জয়ীটো গুৰুত্বপূৰ্ণ আছিল বুলি আপুনি ভাবে নেকি? ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোকৰে দৃষ্টি নিবদ্ধ হৈছিল গৌৰৱ গগৈৰ ওপৰত। হয়তো মোৰো আছিল, সেইটো আপোনাৰো আছিল। ইলেকশ্যনৰ ৰিজাল্ট নিদিয়া পৰ্যন্ত কেৱল সকলোৰে এটা সমষ্টিতে, এটা লোকসভা সমষ্টিতে দৃষ্টি নিবদ্ধ আছিল, সেইটো হ'ল যোৰহাট লোকসভা সমষ্টি, য'ত প্ৰতিদ্বন্দ্বিতা কৰিছিল তপন গগৈ আৰু গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈৰ এই যি জয়ী হ'ল ইলেকশ্যনত, লোকসভা ইলেকশ্যনত, এই জয়ীয়ে আগন্তুক ৰাজনৈতিক প্ৰেক্ষাপটত, মানে ভৱিষ্যত ৰাজনৈতিক প্ৰেক্ষাপটত কিহৰ ইংগিত দিয়ে? এতিয়া কথা হ'ল, বিজেপিৰ সৰ্বশক্তি প্ৰয়োগৰ পিছতো গৌৰৱ গগৈ জিকিল কেনেকৈ? গৌৰৱ গগৈ না কোনোবা ডাঙৰ সভা কৰিছে, না বহুত টকা পইচা, বিজেপিৰ দৰে টকা পইচা ঢালি তেখেতে প্ৰচাৰ চলাইছে। কিন্তু গৌৰৱ গগৈ বিজেপিত হোৱাৰ পিছতো গৌৰৱ গগৈ জিকিল কেনেকৈ? প্ৰশ্ন সকলোৰে সেইটোৱে। প্ৰথম কথাটো হ'ল, গৌৰৱ গগৈ বৰ্তমান এনে এজন নেতা, যিগৰাকী নেতা কেৱল অসমৰে নহয়, সৰ্বভাৰতীয় পৰ্যায়ত এইগৰাকী নেতাক লৈ বিশেষ চৰ্চা চলে। 1982 চনত জন্মগ্ৰহণ কৰা গৌৰৱ গগৈ 18 বছৰ যেতিয়া তেখেতৰ হৈছিলে, তেতিয়াই তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী আছিল 2001 চনৰ পৰা 2016 চনলৈকে। তিনিবাৰকৈ তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী হৈছিল। তেখেতৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থাকোঁতেও, হোৱাৰ পিছতো গৌৰৱ গগৈৰ নামত আজি পৰ্যন্ত, আজিলৈকে কোনো নামী দামী বস্তু গৌৰৱ গগৈৰ নামত লগত থকাটো আমি নাজানো, মানে গৌৰৱ গগৈৰ লগত নাই। গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ পুত্ৰ গৌৰৱ গগৈ হৈও তেখেতৰ মনত কোনো অহংকাৰ বোধ নাছিলে। তেখেতে নিজৰ স্পষ্টবাদী মনটোৰে সকলোৰে হৃদয় জিনিছিলে। তেখেতৰ পিতৃ, গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ যেনেকৈ কোনো কৰাপশ্যন, কোনো দুৰ্নীতিত তেখেত লিপ্ত নাছিলে, ঠিক একেদৰে গৌৰৱ গগৈও তেখেতৰ পিতৃৰ পিছে পিছে পিতৃৰ যি আচৰণ আছিলে, সেই আচৰণক অনুকৰণ কৰিয়ে গৌৰৱ গগৈ আজি এই পৰ্যায় পাইছে। তেখেতৰ স্পষ্টবাদী যিটো মনোভাৱ, সেই স্পষ্টবাদী মনোভাৱে সকলোৰে হৃদয় জয় কৰিছে। আৰু কেৱল সেয়াই নহয়, তেওঁৰ যি দক্ষতা, সেই দক্ষতাক লৈও আজিলৈকে কোনো আঙুলি টোৱাই ক'ব পৰা নাই। দেশৰ বিশাল সদনত বৰ্তমান যেনেকৈ গৌৰৱ গগৈ দপদপাই আছে, তেনে নেতাৰ সংখ্যা বৰ্তমান দেশৰ ৰাজনীতিত আঙুলি মূৰত গণিব পাৰি। গৌৰৱ গগৈ এজন এনেকুৱা সাংসদ আছিলে, এনেকুৱা এজন সাংসদ যিয়ে সংসদত গৈ নিজৰ স্পষ্টবাদী মনটোৰে যিখিনি কথা দাঙি ধৰে, বেলেগক মই অসমৰ পৰা আজিলৈকে তেনেকুৱা মোৰ দৃষ্টিত পৰা নাই। যদি আপোনালোকৰ দৃষ্টিত পৰিছে সেইটো মই নাজানো, কিন্তু গৌৰৱ গগৈ যিটো দৃষ্টিত, যিটো স্পষ্টবাদী মনোভাৱেৰে সংসদত তেখেতৰ মন্তব্য উপস্থাপন কৰে, মই তেনেকুৱা আৰু বেলেগত দেখা নাই, বা আঙুলি মূৰত গণিব পাৰি তেনেকুৱা নগণ্য। তেনে এজন নেতাক যদি আমি ৰাজ্যখনৰ পৰা নিৰ্বাচিত কৰি নপঠালোহেঁতেন, তেনেহ'লে ৰাজ্যৰ বাবে অত্যন্ত দুখজনক খবৰ হ'লহেঁতেন। বাকী এইবোৰ যিয়ে নহওক, কিন্তু গৌৰৱ গগৈৰ জয়ে বহুত কথাই শিকাই থৈ গ'ল। হয়তো এইজন নেতা ভৱিষ্যত অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব, সেয়া কিন্তু নিশ্চিত। অতি আত্মবিশ্বাসী আৰু অহংকাৰী হ'লে পতন কিন্তু নিশ্চিত। সেই কথা কিছুমান লোক অথবা নেতাই এতিয়া বুজা উচিত, নহ'লে অতছে দিন বেয়া দিনলৈ ৰূপান্তৰিত হ'বলৈ বেছি দিন নালাগিব। এই যিখিনি কথা মই আপোনালোকক ব্যক্ত কৰিলোঁ, এইখিনি মোৰ নিজৰ ব্যক্তিগত মন্তব্য। যদি ইয়াত কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব। এই ব্যক্তিগত মন্তব্যখিনিৰ পৰা আমি কি শিকিব পালোঁ? গৌৰৱ গগৈৰ পৰা তিনিটা কথা শিকিব পাৰিলোঁ, আৰু শিকিবলগীয়া গৌৰৱ গগৈৰ পৰা বহুত আছে। মোৰ দৃষ্টিত যিটো আহিছে মই সেইটো আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। প্ৰথম কথা হ'ল, গৌৰৱ গগৈ অহংকাৰী নহয়। নিজৰ পিতৃ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো গৌৰৱ গগৈৰ মনত সেই অহংকাৰ বোধটো নাই, এতিয়াও নাই, আগতেও নাছিলে। 2 নম্বৰ, স্পষ্টবাদী। গৌৰৱ গগৈ এজন স্পষ্টবাদীবোধৰ মনোভাৱৰ মানুহ। আৰু 3 নম্বৰ হ'ল আত্মবিশ্বাস। এই তিনিটা বস্তু যদি আমি আমাৰ মাজতো ৰাখোঁ, তেতিয়াহ'লে আমাৰো বহুত সহায় হ'ব। কাৰণ এই তিনিটা বস্তুত মানুহ এজনৰ লগত থকাটো অত্যন্ত জৰুৰী। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, ফ'ল' আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু যদি কিবা ভুল হ'ল কমেণ্ট বক্সত ক'ব পাৰে।